নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ চবৰে ভাল। চাইনিকাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু তিয়ান বাজিছে 8:30, ৰাতিপুৱাৰ 8:30, আৰু মই তিয়ান বৰ্তমান কাম কৰি মেলি আজৰি হৈ তিয়ান চাহ খাই আছোঁ। খালী চাই খাইছোঁ বাৰু, বিস্কুট ৰাতিপুৱা মই তেনেকৈ উঠাৰ পাছত কাম কৰি মেলি প্ৰথম মই খালী চাই খাওঁ, বিস্কুট চিস্কুট নলওঁ। মই ৰাতিপুৱা খালী চাহ কাপৰ সৈতে দিনটো আৰম্ভ কৰোঁ, আৰু তাৰপিছত এতিয়া লাহেকৈ 10টামান বজাত খাম। ৰুটি চুটি তেনেকৈ কিবা কিবি বনাই আৰু মেগী চেগী যিয়ে পাওঁ বনাম, আৰু কেতিয়াবা মন গ'লে ৰুটিও খাওঁ, কেতিয়াবা মেগী তেনেকৈ বনাই মেলি খাওঁ। আৰু তাৰপিছত হাজবেণ্ড এতিয়া কামলৈ যাবলৈ ওলাইছে, তাৰ টিফিন চিফিন বনাই মেলি ভাত চাত খুৱাই মেলি এতিয়া মই আজৰি হৈ এতিয়া চাহ খাই বহি আছোঁ। এতিয়া বৰ্তমান কৰিবলগীয়া একো কাম নাই, চব কাম কৰি আজৰি। ভাবিছোঁ এইকাৰণে ব্লগটো এতিয়া ষ্টাৰ্ট কৰি দিওঁ। আজিৰ দিনটো ব্লগটো আপোনাৰ ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিছোঁ, আৰু চাই থাকক তেনেহ'লে দিনটো আমি কি কৰোঁ, একোতো কি কৰিম, ইমান গৰমত ওলাই যাবলৈও মন নাই। তো ঘৰতেই ব্লগ পাব বাৰু। পিছবেলা মেবি চাগে মই ক্লাছ গ'লে তেতিয়া আপোনালোকে ব্লগ পাব, ষ্টুডেণ্টখিনিৰ লগত চিনাকি কৰি দিম। তো চাই থাকক তেনেহ'লে। বৰ্তমান ৰুটি খাবলৈ লৈছোঁ। বহুত সময় হ'ল একচুৱেলি, ইমানে গৰম বনাবলৈ মন যোৱা নাছিলে, মায়ে বনালে, মই অলপ হেল্প চেল্প কৰি দিলোঁ। এতিয়া এনেই ৰুটি খাই আছোঁ, এইফালে ভণ্টিও খাই আছে। তাৰপিছত তেনেহ'লে মই খাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। পাছত এতিয়া আকৌ মোবাইলটো হাতত তুলি লৈছোঁ। একচুৱেলি ৰুটি খোৱাৰ পাছত শুলোঁ, একচুৱেলি বহুত টাইম শুলোঁ, আপোনাৰ 11টামান বজাৰ পৰা এতিয়া 3টা বাজু হৈছে। ইমানেই শুলোঁ একদম চকু টকু ফুলি গৈছে। এতিয়া উঠিলোঁ, উঠি মেলি ভাত খাম, আৰু মায়ে বনাই আছে। ইমান যে এনেকৈ কেতিয়াও নুশুওঁ, নাজানো আজি কি হৈছে, ইমানেই টোপনি গ'লোঁ গমেই নাপালোঁ একো। ব্লগ যে আধা কৰি থৈ দিছোঁ, মই পাহৰিয়ে থাকিলোঁ। এতিয়া মনত পৰিলে, তাৰপিছত এতিয়া আকৌ মোবাইলটো হাতত তুলি লৈছোঁ। তো চাই থাকিব, এতিয়া ভাত খাম অলপ পাছত। আলহী অহা কথা আছে, নাজানো আহিবনে নাহে গম নাপাওঁ। আলহী আহিব বুলি কৈছে, সেইটো কাৰণে মায়ে ভাত বনাই আছে। মই এইমাত্ৰ শুই উঠি মুখখন ধুই ব্লগটো ষ্টাৰ্ট দি দিওঁ। চব পাত ইমান চেণ্ডেল লৈ আহিছে, চবৰে চেণ্ডেল লৈ আহি একদম খেলি আছে চেণ্ডেল লৈ। চেণ্ডেল থ'বই নোৱাৰি মাটিত, সেইকাৰণে সেয়া লৈ এনেকৈ খেলি থকাত বাহিৰলৈ নিব লাগে। গালি দি আছোঁ, পিটিম আকৌ, পিটিম। উৎপাত কৰি আছা, উৎপাত কৰি থাকিলে পিটিম মই। বাহিৰত যাব লাগে, তাইক উৎপাত কৰি আছে। গালি দি আছে, দেখিছে? আমাৰ বেয়া ছোৱালী এজনী, বদমাছ ছোৱালী। ভাত পানী খাই বহি আছোঁ। এইফালে জিমিয়ে দেউতা আহিছে কাৰণে চিঞৰি আছে, অফিচৰ পৰা আহি পাইছে দেউতা। সেয়া তাইক এতিয়া মৰম কৰিব লাগে কাৰণে চিঞৰি আছে। তাৰপিছত কোনোবা আহিলে তাইক প্ৰথমতে তাইক মৰম কৰিব লাগিব, তাৰপিছতে ভিতৰত সোমাব। তাৰপিছত সেয়া এতিয়া তাইকে চাই বহি আছোঁ। তাৰপিছত এতিয়া অলপ পাছত টিউশ্যনলৈ যাম। টিউশ্যনলৈ গৈ তাতে লগ পাম বাৰু। মই তাতে টিউশ্যনৰ ষ্টুডেণ্টখিনিৰ লগত চিনাকি কৰাই দিম, কাৰ লগত মই কাক টিউশ্যন লওঁ। তাৰপিছত এতিয়া এনেই বহি আছোঁ, আৰু এতিয়া একো দেখাবলগীয়াও নাই। ঘৰটোতনো কিমান ব্লগ বনাই থাকিম, একেবাৰে আপোনালোকক বাহিৰত গ'লে একেবাৰে লগ পাম। এতিয়া বৰ্তমান মই আহিছোঁ টিউশ্যন কৰিবলৈ, আৰু টিউশ্যন কৰিবলৈ আহি এতিয়া বহি আছোঁ। এতিয়া কিতাপ চিতাপ ঠিক কৰি আছে, হ'ল অলপ টাইম আহি পোৱা, সেইটো কিতাপ ঠিক কৰি হোৱাই নাই, এতিয়া কৰি আছে।
আগত আহিছোঁ, নিশ্চয় আপোনালোকে গম পাইছে টিউশ্যন কৰিবলৈ। এইফালে এগৰাকী ক্লাছ কৰিছে, পলালে, এগৰাকী পলালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, চয়নিকাছ ব্লগত মই অলপ এণ্ট্ৰি মাৰি দিছোঁ, তো বেয়া নাপাব। কথাটো হ'ল মানে মই ডিউটিৰ পৰা আহিলোঁ, আহি অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া প্ৰায় 8টা 20 হ'ল আৰু মই ডিউটিৰ পৰা অহাৰ সময়ত মোক ক'লে যে মই মাংস অকণ খাবলৈ মন গৈছে। চ' মই মাংস লৈ আহিলোঁ। এতিয়া মাংস বনোৱা দায়িত্বটো এতিয়া মোৰ, তো সেইকাৰণে এতিয়া মই মাংসটো বনাওঁ, তাৰপিছত তাই ভাতটো বনাব। তো মাংসটো কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বলক তেতিয়াহ'লে আমি এতিয়া মাংস বনাওঁ। এতিয়া আমি প্ৰথমে গেছটো জ্বলাই ল'লোঁ, তাৰপিছত কেৰাহীখন পাতি দিলোঁ। এয়া এতিয়া বৰ্তমান কেৰাহীখন গৰম হৈ আছে। এয়া কেৰাহী পূৰা গৰম হৈ গ'ল। এতিয়া মই ঢালিছোঁ এয়া মিঠাতেল। পূৰা মিঠাতেল ঢালি দিছোঁ। মই সদায় মাংস বনোৱাৰ আগত সকলোবোৰ ৰেডি কৰি লওঁ, তাৰপিছতহে মই মাংসটো বনাওঁ। আৰু এয়া এতিয়া দেখিছে আপোনালোকে, মই সকলোবোৰ ৰেডি কৰিয়ে থৈছোঁ। আৰু এতিয়া এয়া তেল গৰম হৈ গ'ল। এতিয়া মই প্ৰথমতে দিম, এয়া তেজপাত দিছোঁ, এয়া আপোনালোকে দেখিছে। এয়া এতিয়া মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি সোনকালে গলিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। এতিয়া পিঁয়াজখিনি প্ৰায় 2 মিনিটমান ফ্ৰাই কৰিলোৱেই। আৰু এতিয়া এয়া আপোনালোকে দেখিছে, মই পিচি থোৱা আদা নহৰু আছিলে, সেইখিনি মই এতিয়া দি দিম। দি থোৱা নহৰু আদাখিনি মই দি দিলোঁ, এয়া আপোনালোকে দেখিছে। এতিয়া এইখিনি মই ভালদৰে লৰাম। দিয়াৰ পিছত মই অলপ পেকেটৰো ব্যৱহাৰ কৰোঁ, সেইকাৰণে অলপ পেকেটৰো গিংগাৰ গাৰ্লিক পেষ্ট বুলি লিখা আছে, সেইটো মই দি দিম এতিয়া। এয়া এতিয়া ব্ৰইলাৰ মাংসখিনি এয়া দিছোঁ, এয়া দেখিছোঁ। আৰু ভালদৰে মাংসখিনি লৰোৱাৰ পাছত এতিয়া মই দিম আলু। পৰিমাণ মতে এতিয়া মই নিমখ দিছোঁ। আৰু এয়া পৰিমাণ মতে হালধি দিছোঁ। আৰু হালধিখিনি দিয়াৰ পিছত অকণমান ৰৈ এয়া ভালদৰে লৰাই দিছোঁ। হালধি দিয়াৰ পিছত এয়া ধনিয়া পাউডাৰ, এয়া ধনিয়া দিছোঁ, জিৰা, আৰু এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ, এয়া অলপ দিম। তাৰপিছত এয়া চিকেন মছলা ঢালিম। এয়া এতিয়া ভালকৈ লৰোৱা হৈ যোৱাৰ পিছত, মছলা দিয়াৰ পিছত এয়া অলপ এতিয়া পানী দি দিম। বৰ্তমান মই এতিয়া ঢাকন লগাই দিলোঁ, তাৰপিছত উতলিব, তাৰপিছত মই ঢাকনখন আঁতৰাই আপোনালোকক দেখুৱাম। এয়াই আছিল আজি মই বনোৱা মাংসৰ জোল, আৰু এয়া লগত আছে ভাত, আৰু এতিয়া মই ভাতটো খাই লওঁ। বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান আমাৰ ভাত খোৱা হৈ গ'ল, আৰু এতিয়া প্ৰায় সময় 10:20 হ'ল। চ' এতিয়া শুবৰে সময় হ'ল, আৰু আজিৰ এণ্ডিংটো
চয়নিকাই মোক ক'লে যে তুমি এণ্ডিংটো দি দিয়া, মোৰ গাটো বৰ এটা ভাল লগা নাই। তো সেইকাৰণে তাই আজি সোনকালে শুই গ'ল আৰু সেইকাৰণে আজিৰ ভিডিঅ'টি মোকেই ক'লে সামৰণিটো মাৰি দিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টি ইমানতে। যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ উপভোগ কৰি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ সকলোতকৈ আগত পাব। তো আজিলৈ ইমানেই। অন্য এটি নতুন ব্লগৰ সৈতে চয়নিকা ব্লগলৈ আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।